আপোনালোকক থাম্বনেইল দেখি গম পাইছে কোনটো টপিক ওপৰত ভিডিঅ' বনাবলৈ গৈছোঁ। তো ভিডিঅ' শেষলৈকে চাব। এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। বন্ধুসকল গুগল পে' যদি ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত লিংক আছে গুগল পে' আৰু ফোনপে' ডাউনলোড কৰক। 150 ৰুপিজ বনাছ হিচাপে আমি লুটি ল'ব পাৰিব। চিম্পল মোৰ ডেছক্ৰিপশ্যনত লিংক আছে, লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকে এতিয়ালৈকে স্কিমত গম পাই গৈছে যে ছেপ্টেম্বৰ মাহৰ কিস্তি কেইটকা পালে, কি বেংক একাউণ্টত টকা সোমাইছে, সকলো কম। তো ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে মই আপোনালোকৰ লাইভ প্ৰুফটো দেখাই ল'বলৈ বিচাৰিছোঁ যে এইটো মাহৰ পইচা অলৰেডি সোমাই গৈছে। কেইটকা সোমাইছে আপোনালোকক মই লাইভ প্ৰুফ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। তো বন্ধুসকল আপোনালোকে এতিয়া স্কিমত দেখিব পাইছে যে কেইটকা এইটো মাহৰ সোমাইছে। স্কিমছত আপোনালোকক মই দেখাই দিছোঁ 830 টকাকৈ সোমাইছে। 9 তাৰিখে সোমাইছে, 9 মাহ 2021 সোমাই গৈছে পইচাটো। NFT ফৰ দিছপুৰ য'ত দেখিছে আপোনালোকে যোনটো অৰুণোদয় স্কিমৰ পইচা 830 টকাকৈ সোমাইছে। বহুতে কমেণ্ট কৰিছে কেইটকাকৈ সোমাইছে। আপোনালোকে যদি পাইছে আপোনালোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু কেইটকা পাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব। এতিয়ালৈকে 830 টকা সোমাইছে, তাতকৈ এটকা বেছি নাই সোমোৱা। আপোনালোকে যদি সোমাইছে আপোনালোক কোনটো বেংকৰ হয় প্লিজ কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু এতিয়া মই ক'ম কোন বেংকৰ সোমাইছে পইচাটো। এইটো পাঞ্জাৱ নেশ্যনেল বেংক দিছে, PNB। এইটো যোনটো UBI বেংক আছিলে আগত, এতিয়া পাঞ্জাৱ নেশ্যনেল বেংক হৈ গ'ল। UBI বেংকৰ পাছবুক যাতে অলৰেডি পইচা সোমাই আছে। মই এতিয়া দেখুৱাম আপোনালোকক কোনটো বেংকৰ পইচা অলৰেডি সোমাই আছে। বন্ধুসকল প্ৰথমে HDFC বেংকৰ লৈছোঁ। HDFC বেংকৰ এতিয়ালৈকে মই কোনো ইনফৰমেশ্যন পোৱা নাই। পাঞ্জাৱ নেশ্যনেল বেংকৰ অলৰেডি পইচা সোমাই গৈছে। আপোনালোকক মই লাইভ প্ৰুফ দেখাইছোঁ। আসাম গ্ৰামীণ বিকাশ বেংকৰ বহুতে কমেণ্ট কৰিছে পইচা সোমোৱা নাই। আৰু মোৰ প্ৰায়ভাগ মানুহ সোমোৱা নাই। কিছুমান মানুহ সোমাইছে, কিছুমান মানুহ সোমোৱা নাই। আপোনালোকৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ হয় নাই? প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু কোনটো ব্ৰাঞ্চ হয় আৰু ক'ৰ হয়, আৰু পইচা আপোনালোকে আগৰ মাহৰ পৰা পাইছে নাই আসাম গ্ৰামীণ বিকাশ বেংকৰ, এইটো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আসাম গ্ৰামীণ বিকাশ বেংকৰ প্ৰব্লেম দি আছে বহুতে কৈছে, আৰু বহুতো সোমোৱা নাই এতিয়ালৈকে আসাম গ্ৰামীণ বিকাশ বেংকৰ, আৰু বহুতো সোমাইছে। কাৰ সোমাইছে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। আৰু কোনোসকলে সোমোৱা নাই প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব। নেক্সট লৈছোঁ UBI বেংক। UBI বেংকৰ অলৰেডি মই আপোনালোকক দেখুৱাইছিলোঁ যে লাইভ প্ৰুফটো আপোনালোকক অলৰেডি আগত দেখুৱাইছোঁ। সোমাই গৈছে পইচা আপোনালোকৰ। UBI বেংকৰ যে আছিলে যে পাঞ্জাৱ নেশ্যনেল বেংক হৈ গ'ল। অলৰেডি পইচা সোমাই গৈছে। আপোনালোকে প্লিজ পাছবুকত গৈ এণ্ট্ৰি কৰি লওক, বা আপোনালোকৰ যিসকলে সোমোৱা নাই কেইদিনমান ৱেইট কৰি লওক, লাহে হ'লেও আপোনালোকৰ পইচা সোমাই যাব। তাৰপিছত লৈছোঁ বেংকটো হৈছে SBI। SBI কথা আপোনালোকে গম পাইছে। SBI অলৰেডি সোমাই গৈছে পইচাটো SBI একাউণ্টৰ। SBI যোনসকলে SBI পাছবুক আছে প্লিজ পাছবুকটো এণ্ট্ৰি কৰক। আপোনালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰক যে সোমাইছে নাই সোমোৱা, আৰু কোনটো ব্ৰাঞ্চ হয় সেইটো কমেণ্ট কৰিবলৈ পাহৰি নাযাব। এইকেইটা বেংক আছিলে, যিকেইটা তথ্য মই এতিয়ালৈকে পাইছোঁ। প্ৰায়ভাগৰ বেংক একাউণ্ট সোমাইছে। আসাম গ্ৰামীণ বিকাশ বেংকৰ প্ৰব্লেম হৈছে, বহুতো সোমোৱা নাই, বহুতো সোমাইছে বুলিও কৈছে। প্লিজ কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব যে আপোনালোকৰ আসাম গ্ৰামীণ বিকাশ বেংকৰ হয় নাই পাছবুক, আৰু আপোনালোক কেইটা কিস্তি পাইছে, আৰু কোনটো ব্ৰাঞ্চ হয়। কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি নাযাব। এইটো ভিডিঅ' এইটোৱে আছিলে যে কি বেংকত পইচা সোমাইছে। বহুতে কমেণ্ট কৰিছিলে। কমেণ্টৰ ভিত্তিতে ভিডিঅ' বনাইছোঁ। আৰু কেইটকা সোমাইছে এইটো বহুতে কমেণ্ট কৰিছিলে। 830 টকা সোমাইছে। বহুতে কমেণ্ট কৰিছিলে